নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল জিবাস কিচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ মটৰ পনীৰ ৰেচিপি এটা আনিছোঁ। খাবলৈ বহুতেই ভাল হয়। ৰেচিপিটো যদি আপোনালোকৰ চাই ভাল লাগে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাব। আহক তেন্তে আমি এতিয়া ৰেচিপিটো চাওঁ। এয়া মই বিলাহী এটা লৈছোঁ, মই কাটি পিঁয়াজ দুটা লৈছোঁ মিডিয়াম চাইজৰ, পনীৰ, মটৰ, আদা নহৰু পেষ্ট 2 চামুচ আৰু জলকীয়া এটা। মছলা লৈছোঁ মই ধনিয়া পাউডাৰ, গৰম মছলা, হালধি, জলকীয়া গুড়ি, নিমখ, গোটা জিৰা, গোটা জালুক, ইলাচি, দালচেনি আৰু লং কেইটামান। এয়া মই কেৰাহী এখনত প্ৰথমে অকণমান ৰিফাইন অইল দি ল'লোঁ। তাতে মই 4টা লং দিছোঁ, অকণমান দালচেনি, এটা ইলাচি আৰু কেইটামান গোটা জালুক। অকণমান সময় ভজাৰ পিছত মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই অকণ ডাঙৰকৈ কাটি দিছোঁ কাৰণ এইটো মই পেষ্ট বনাম পিছত। ভালকৈ মই ভাজি লৈছোঁ। বহুত বেছি ফ্ৰাই কৰিব নালাগে, জাষ্ট অকণমান কোমল হ'লেই হয়। দেখিছে পিঁয়াজটো অলপ কোমল হৈ গ'ল। আদা পেষ্ট সৰু চামুচে 1 চামুচ আৰু নহৰু পেষ্ট সৰু চামুচে 1 চামুচ মই দিছোঁ। আকৌ মই গোটেইখিনি ভালকৈ লৰাই লৈছোঁ। অলপ সময় এনেকৈ ভাজিব যাতে আদা আৰু নহৰু কেঁচা গোন্ধটো যায়গৈ। খালি পিঁয়াজখিনি বহুত বেছি ৰঙা নকৰিব। অকণমান সময় ৰখাৰ পিছত মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিও মই অকণমান ডাঙৰকৈ কাটি দিছোঁ। ইয়াত মই 2টা জলকীয়া দিছোঁ। জলকীয়াটো আপোনালোকৰ নিজৰ আন্দাজত দিব। আকৌ গোটেইখিনি মই ভালকৈ লৰাই লৈছোঁ। 1 চামুচৰ সমান মই নিমখ দিছোঁ। নিমখটো দিলে সোনকালে সিজি যায়, ভাল হয়। আৰু অলপ সময়ৰ কাৰণে মই এতিয়া ঢাকনখন মাৰি দিছোঁ। এয়া আমাৰ পেষ্টটোৰ কাৰণে প্ৰায় বিলাহীটো সিজি গৈছে। এনেকৈ চামুচখনে অকণ অকণ ভাঙি দিব, তেতিয়া পেষ্টটো ভাল হয়। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এয়া অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত মই মিক্সাৰ জাৰ এটাত লৈ লৈছোঁ। আৰু অকণমান গাখীৰ দিছোঁ, বহুত বেছি নিদিব। গাখীৰ অকণমান দিলে পেষ্টটো পাতলা হয়। দেখিছে পেষ্টটো ধুনীয়াকৈ হৈ গৈছে আৰু মিহিও হৈছে পেষ্টটো। এতিয়া মই একেখন কেৰাহীতে 1 চামুচ গৰু ঘিউ দিছোঁ আৰু 1 চামুচ মই ৰিফাইন অইল দিছোঁ। তেলখিনি অকণমান গৰম হৈ যোৱাৰ পিছত মই ইয়াতে গোটা জিৰা আধা চামুচ দিছোঁ। এনেকৈ অলপ সময় 1 মিনিটমান ভাজিব, তেতিয়া গোটা জিৰাৰ এটা বহুত ধুনীয়া গোন্ধ আহে। এতিয়া মই ইয়াতে 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ। তেলৰ লগত মিহলি হৈ যোৱাৰ লগে লগে আপোনালোকে পেষ্টটো দি দিব, নহ'লে মছলাটো জ্বলি গ'লে খাবলৈ বেয়া হ'ব। আৰু পেষ্টটো দিওঁতে আপোনালোকে চামুচ এখনে লৰাই থাকিব, তেতিয়া তেলটো ভালকৈ মিহলি হৈ যায় পেষ্টৰ লগত। দেখিছে ধুনীয়াকৈ মিহলিও হৈ গ'ল আৰু কালাৰটোও ধুনীয়া হৈছে। এনেকৈ তেলত কাশ্মীৰী লাল মিৰ্চ দিলে কালাৰটো বহুত ধুনীয়া হয়। এতিয়া অলপ সময় মই এনেকৈ ভাজিম। আধা চামুচতকৈও মই কম হালধি গুড়ি দিছোঁ। এয়া মই 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ। এই ৰেচিপিটোত ধনিয়া পাউডাৰটোৱে বহুত ধুনীয়া এটা ফ্লেভাৰ আনে, ভাল লাগে খাবলৈ।
এনেকৈ এতিয়া অলপ সময় লৰাই থাকিব যেতিয়ালৈকে গ্ৰেভিটো ডাঠ হৈ নাযায় আৰু তেল নুফুটে। এতিয়া মই 2 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি দিলোঁ। এয়া চাওক প্ৰায় হৈছেগৈ আৰু অলপ সময় মই এনেকৈ লৰাই থাকিম ঢাকনখন খুলি। খালি মাজে মাজে চাই থাকিব নহ'লে তলত লাগি যাব পাৰে। দিছে গ্ৰেভিটো ধুনীয়াকৈ পানীটো শুকাই গৈছে আৰু তেলো ধুনীয়াকৈ ফুটি গৈছে। আৰু অলপ সময় মই এনেকৈ মিলাই ল'ম। এয়া চাওক গ্ৰেভিটো পূৰা ডাঠ হৈ গ'ল আৰু তেল ধুনীয়াকৈ ফুটি গ'ল। এনেকুৱা হোৱালৈকে আপোনালোকে অলপ সময় ভাজি ল'ব গ্ৰেভিটো। এতিয়া মই ইয়াতে ফ্ৰ'জেন পিচ দিছোঁ। আপোনালোকৰ ওচৰত যদি কেঁচা মটৰ থাকে সেয়াও দিব পাৰে, খালি বইল কৰি ল'ব অলপমান। আকৌ মই ভালকৈ মিহলি কৰি লৈছোঁ। এতিয়া মই ইয়াতে পনীৰখিনি দি দিছোঁ। মই পনীৰটো এনেকৈয়ে দিছোঁ, আপোনালোকে যি ফ্ৰাই কৰি দিব খোজে দিব পাৰে। মই এনেকুৱা ধৰণে দিলেই ভাল পাওঁ খাই। আকৌ মই গোটেইখিনি ভালকৈ ভাজি লৈছোঁ। এনেকৈ আপোনালোকে 1-2 মিনিটমান ভাজি ল'ব, তেতিয়া ফ্লেভাৰটো ধুনীয়াকৈ আহি যায় পনীৰত। এতিয়া মই জাৰটোত অকণমান পানী দি জোকাৰি সেই পানীখিনি মই ইয়াতে দি দিছোঁ। আধা গিলাচৰ সমান হ'ব পানী, বহুত বেছিও মই পানী দিয়া নাই। আকৌ মই গোটেইখিনি ভালকৈ মিহলি কৰি লৈছোঁ। দেখিছে ধুনীয়াকৈ মিহলি হৈ গ'ল। এতিয়া মই ওপৰতে আধা চামুচৰ সমান গৰম মছলা দিছোঁ আৰু মই একদম অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকে চাই ল'ব, এইটো অপশ্যনেল হয় কাৰণ আমি প্ৰথমতেই নিমখ দিওঁ। মোৰ অকণ নিমখটো কম যেন লাগিলে সেইটো কাৰণেহে দিলোঁ। এতিয়া অলপ সময় এনেকৈ মই ভাজি ল'ম। এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি দিছোঁ। এয়া চাওক গ্ৰেভিটো ধুনীয়াকৈ হৈ গৈছে। ধুনীয়াকৈ তেলো ফুটি গৈছে। ওপৰতে অলপমান ধনিয়া দিছোঁ। আকৌ মই ভালকৈ মিহলি কৰি লৈছোঁ। এয়া চাওক এয়া মই গেছটো এতিয়া বন্ধ কৰি দিলোঁ। এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু মোক জনাব কমেণ্ট ছেকশ্যনত আপোনালোকে কেনেকুৱা পালে। ৰুটি আৰু নানৰ লগত এই ৰেচিপিটো খাবলৈ খুবেই ভাল লাগে। অলপ ঠাণ্ডা হোৱাৰ পিছত মই ছাৰ্ভিং কৰি ওপৰত গাৰ্নিছ কৰি দিছোঁ ধনিয়া দি। মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিলে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আগলৈ মই আৰু কেনেকুৱা ভিডিঅ' দিব পাৰোঁ মোক ছাজেষ্ট কৰিব। থেংক ইউ ছ' মাছ।